আজি পালন কৰা হৈছে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। জন্মাষ্টমী কেন্দ্ৰ কৰি উখল মাখল পৰিৱেশ। নাম প্ৰসংগৰে মুখৰ হৈ পৰিছে সত্ৰ আৰু নামঘৰ। ঢকুৱাখনাৰ শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰতো নাম প্ৰসংগ। পুৱাৰে পৰা আগমন ঘটিছে বহু ভক্তৰ। এই সন্দৰ্ভত আমাক সবিশেষ জনাব পৰিৱেশটো দেখুৱাব ঢকুৱাখনাৰ পৰা আমাৰ সাংবাদিক গোলাপ দাসে। ভগৱান শ্ৰীকৃষ্ণৰ আজি জন্ম আৰু আজি দেখিবলৈ পোৱা গৈছে সত্ৰ তথা নামঘৰসমূহত আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আজি উলহ মালহেৰে আজি আয়োজন কৰা দেখিবলৈ পোৱা গৈছে। সামান্তৰালকৈ মই আজি বৰ্তমান উপস্থিত আছো উজনি অসমৰ বৈষ্ণৱপীঠ শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰত মই বৰ্তমান উপস্থিত আছো আৰু এই বাসুদেৱ থান নৰুৱা সত্ৰত উপস্থিত হৈ মই আজি ৰাতিপুৱাৰ পৰা যিসকল ভক্তগামী ৰাইজ আজি ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আজি আয়োজন কৰা দেখিবলৈ তাৰ সকলোৱে আজি একত্ৰিত হৈ আজি এই বাসুদেৱ থান নৰুৱা সত্ৰত আজি তেওঁলোকে আশীৰ্বাদ লোৱা দেখিবলৈ পোৱা গৈছে আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোক আহি আজি এই বাসুদেৱ থান নৰুৱা সত্ৰত আজি একত্ৰিত হৈ আজি সকলোৱে এই ভগৱানৰ ওচৰত আজি তেওঁলোকে সেৱা কৰা দেখিবলৈ পোৱা গৈছে। সকলোৱে গৌৰৱ নৈবেদ্যলৈ আজি তেওঁলোকে আজি এই বাসুদেৱ নৰুৱা সত্ৰত আজি তেওঁলোকে সেৱা কৰা দেখিবলৈ পোৱা গৈছে। আৰু এটা ক'ব লাগিব আজি ভগৱান শ্ৰীকৃষ্ণৰ জন্ম দিন বুলি আজি দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ নামঘৰ থানসমূহত আজি দেখিবলৈ পোৱা গৈছে এক যি আধ্যাত্মিক দিশ মাৰ্গদৰ্শন সেই মাৰ্গদৰ্শনৰ যি আধ্যাত্মিকতা জীপাল কৰি ৰখা মুহূৰ্ত আমি দেখুৱাবলৈ প্ৰয়াস কৰিছো আৰু কিছু ব্যক্তি আছে আমি এগৰাকী মই বাইদেউ দেখিবলৈ পাইছো। বাইদেউ শ্ৰীকৃষ্ণৰ জন্মদিন ভাল লাগিছে। ভাল লাগিছে লগতে ভাল লাগিছে আৰু মই আশীৰ্বাদ সেৱা কৰিবলৈ আহিছো আচলতে আমাৰ মোৰ ভালে হওক মোৰ ঘৰখন ভাল হওক লগতে সমাজখনে সকলোৰে ভালেই হওক মানে আৰু নিশ্চয়কৈ এইসকল তেওঁলোকৰ ভাষ্য আমি শুনাবলৈ চেষ্টা কৰিছো। অজস্ৰ ভক্ত বৈষ্ণৱ অহা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে বাসুদেৱ থান নৰুৱা সত্ৰৰ ভিতৰৰ প্ৰাংগণত মই বৰ্তমান উপস্থিত আছো। আমি সামগ্ৰিক এটা পৰিৱেশ ভিডিঅ' জাৰ্নেলিষ্ট জিন্তু গোস্বামীক আমি দেখিবলৈ অনুৰোধ কৰিছো যে এতিয়া আইসকলৰ নাম চলি থকা দেখিবলৈ পোৱা গৈছে। আমি এই পৰিৱেশ আমি পোনপটীয়াকৈ প্ৰায় নিজৰ দৰ্শকক আমি দেখুৱাবলৈ চেষ্টা কৰিছো আৰু নামৰ ধ্বনি আমি দেখুৱাবলৈ চেষ্টা কৰিছো। ভিতৰলৈ যদি আমি অকণমান সোমাই যাব বিচাৰিছো যদি এয়া দেখুৱাইছো আমি বাসুদেৱ থান নৰুৱা সত্ৰৰ ভিতৰৰ পৰিৱেশ আৰু এতিয়া চাৰিওফালে হৰি নামৰ ধন্য মুখৰিত হৈ পৰিব কিছু সময়ৰ মুহূৰ্তৰ পিছতে আৰু আমি পৰিৱেশ আমি প্ৰায় নিজৰ দৰ্শকক দেখুৱাবলৈ প্ৰয়াস কৰিছো। আমি এই যি বাসুদেৱ থান নৰুৱা ভিতৰ আমি যি পৰিৱেশ সেই ভিতৰৰ পৰিৱেশৰ পৰা আমি দেখুৱাবলৈ প্ৰয়াস কৰিছো যে এতিয়া এই নাম প্ৰসংগ হোৱাৰ উপৰিও আজিৰ দিনটো কেইবাটাও কাৰ্যসূচী আজি ৰূপায়ণ কৰা দেখিবলৈ পোৱা যাব আৰু কিছু সময় মুহূৰ্ততে আমি নাম প্ৰসংগ হোৱা দেখুৱাবলৈ চেষ্টা কৰিম। আজি শ্ৰীকৃষ্ণৰ জন্মদিনটোতে আজি জন্মাষ্টমী এই জন্মাষ্টমীটো আজি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ যিসকল সত্ৰ নামঘৰ সকলোতে আজি হৰিনামৰ দৈনে মুখৰিত হোৱা পৰিলক্ষিত হৈছে আৰু আমি পৰিৱেশ আমি প্ৰায় দৰ্শকসকলক আমি দেখুৱাই আছো সামগ্ৰিক পৰিৱেশ আৰু কিছু ব্যক্তি আছে আমি তেওঁলোকৰ মতামত ল'বলৈ আমি প্ৰয়াস কৰিম। আৰু এয়া ঢকুৱাখনৰ পৰিৱেশ আমাক দেখুৱালে আমাৰ সাংবাদিক গোলাপ দাসে। আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছো।